হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকৰ মোৰ চেনেলটো সকলোকে স্বাগতম জনাইছোঁ। আৰু আমাৰ এতিয়াতো হৈছে গধূলি, আৰু গধূলিতো সকলোৰে মানে চাহৰ লগত কিবা নহয় কিবা খাবৰ ইচ্ছা যায়ে ন। সেইটোৰ কাৰণে এতিয়া মই বনাম আপোনালোকে চাব বলক। বনাম মালপোৱা, মানে চেনি যি দি পেলাই যি মালপোৱা বনাই এনেকুৱা বনাম। কোনে চেনি দিয়া মালপোৱা ভালদৰে ক'বচোন এটা কমেণ্ট কৰি দিয়ক। মই এতিয়া মানে চেনি দিম ইয়াত। এতিয়া মই ইয়াত চেনি দিছোঁ, ইয়াত মই চেনি দি আছোঁ। আৰু আপোনালোকে চেনি দিয়া মালপোৱা ভাল পায় নে নাপায় কমেণ্ট কৰি জনাব। আৰু ইয়াত মই পানী দিম। ইয়াত মই অলপ কৰি পানী দি যাম, মিক্স কৰি যাম। এনেকৈ মানে হাতত মোবাইলটো লৈ পেলাই এনেকৈ মানে ভিডিঅ' বনাব নোৱাৰি। মিক্স কৰি ল'ম মই এইখিনি। অলপ পানী দি দিছোঁ, বেছি মানে গোটা হৈছে সেইটো কাৰণে অলপমান পানী দি দিলোঁ। মোবাইল লৈ পেলাই এনেকৈ গুলিবলৈ অলপ অসুবিধা হয়, তথাপিতো অলপ কৰি চেষ্টা কৰিছোঁ দিয়ক। মানে এইখিনি গোলা হৈ গ'ল। মই এইফালে বহাই দিম চাহ, আৰু আনফালে বনাম মই মালপোৱা। আপোনালোকে চাই যাওক। মই গেছটো অন কৰি দিছোঁ আৰু এই টাৱাখন বহাই দিছোঁ। সেইটো অলপ গৰম হ'ব লাগিব, সেইটো কাৰণে এতিয়া আমি বাহিৰৰ পৰিৱেশটো চাওঁ। আমাৰ এই দুটা মানে আমাৰ কুকুৰ দেখিছেনে। ক'লা কুকুৰ আৰু ৰঙা কুকুৰটোৰ নাম হৈছে টমি, আৰু এইটোৰ নাম মানে মৰমতে মাতি দিয়কচোন, সৰু বুলি। টাৱাখন গৰম হৈছে, সেইকাৰণে মই তেলখিনি দিলোঁ। এতিয়া তেলখিনি গৰম হওক লগি, আৰু আটাখিনি অলপমান ভালকৈ আৰু মিক্স কৰি লওঁ, যাতে আঠা বেছি নাযায়। মই কিন্তু চেনি দিয়া মালপোৱা বহুত ভাল পাওঁ দেই। মই মিক্স কৰি লৈছোঁ। মিক্স কৰা মানে খানাতে বহুত প্ৰব্লেম হয়, তথাপিতো এইখানি গৰম হৈছে। অলপমান গেছটোত ল' দিছোঁ, যাতে মানে মালপোৱাখিনি ডুবে নাযায়, সেইটো কাৰণে। মই এতিয়া এটা কৰি দিম। মানে এখনতে দি অলপমান দিয়াত অলপমান অসুবিধা হয়, সেইটো আৰু দিছোঁ দিয়ক। আৰু এই এতিয়া খুজিব দিছোঁ, আৰু এইফালে চাহৰ পানী উতলি আহিছে, সেইবাবে মই চাহপাতটো দি লওঁ। হ'লেও চাহপাতটো দি লৈছোঁ। চেনিটো দি লওঁ। আৰু গাখীৰটো দি লওঁ একেলগে। আমাৰ এই গৰুৰে গাখীৰ দিয়ক। নিজৰ ঘৰৰ গৰু গাখীৰ। আমি মানে লাল চাহ খাব নালাগে, আৰু আমি গাখীৰ দিয়া চাহ। এইফালে খন্তি পাতি লৈ আহোঁ। উল্টি দিব টাইম হৈ গৈছে দেই।
এতিয়া চাহ এণ্টি হৈ আছে আৰু মালপোৱা এণ্টি হৈ আছে। মানে এইখন হাতেদি ধৰিবলৈ অলপ প্ৰব্লেম হয়, তথাপিতো আৰু ফাইনেলি আমাৰ মালপোৱা হৈ গ'ল। দেখিছিলে মালপোৱা হৈ গ'ল আমাৰ। টেষ্টি কিন্তু হ'ব লাগে মোৰ হিচাপত, টেষ্টি হৈছে। এইটো সিজা নাই, অলপমান সিজি আছে। এইটো মালপোৱা হৈ গৈছে। আমাৰ নেক্সট দি লওঁ। ব্লগটো ভাল লাগিছে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এনেকুৱা ব্লগ পাবলৈ আপোনালোক